always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow. হেল্ল' গুড মৰ্ণিং আপোনালোকৰ কণিকাই আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত উপস্থিত হৈছে তো ৱেলকাম টু মাই নিউ ব্লগ তো আজি দেখিছে এইটো আহিছোঁ আমি ৰেড ফৰ্ট ভাৰতবৰ্ষত যেতিয়া মোগল শাসন আছিল তেতিয়া ইয়াতে শাহজাহান ফাৰ্ষ্টতেতো আগ্ৰাত আছিল তাৰপিছত দিল্লীত যেতিয়া আহিলে তো ইয়াতে এই লালকিল্লাটো সাজি লৈছিল ৰাজমহল হিচাপে বাকী মানে ভিতৰৰ ফালে যাং অলপ চাং ভাল কৰি কিমান কি আছে ভাল কৰি মানে কি আৰু এলাতো লকডাউনৰ পাছত ফাৰ্ষ্ট এটা খুলিছে এটা মানে বেছি মানুহ এলাও নকৰে হ'লেও যিখিনি আছে আৰু কমকৈ বাকী কিছুমান বস্তু হয়তো খোলা নাই বা খুলছে না নাই ভিতৰত গ'লেহে গম পাম বাকী চাওক ভিতৰৰ পৰা এইটো মানে বাহিৰৰ পৰা এটা লোক মানে ভিতৰৰ ৰাউণ্ডৰ পৰা এই লোকটা ইয়াতে আমাৰ জাতীয় পতাকা এইবাৰ গেটেদি অলপ সোমাই যাওঁ না কি কয় তো যায়া মই আৰু কিবা একটা বস্তু দেখা পাবা লাগছোং গেটৰ দুইফালে আগৰ দিনতে মানে কিবা ৰাজাৰ টোপ আজিকালিতো বম বাৰুদ কিমান হৈছে আগতে এইগিলা ইউজ কৰিছিল পুৰা লোহাৰ চানা একদম লোহা দিয়ে বনোৱা ইফালেও আছে একটা দুইফালে দুইটা মানে শত্ৰু আহিলে দম কৰি বাজাই দিলে একদম যায় উৰাই দিব নে কি কয় বাকী ভিতৰৰ ফালে চাওক এনেকা দেখা যায় ভিতৰৰ ফালে অলপ এইখন এটা ৰাউণ্ড মাৰি দে ভালকৈ তো এতিয়া যাম আৰু ভিতৰত ইয়াতে কি লিখা আছে ভালকৈ নেদেখিলোৱে এইটো হ'ল মিউজিয়ামত ইয়াতে বহুত কিবাকিবি আছে সেই আগৰ দিনত মানে হিষ্ট্ৰীবিলাক আৰু কিবাকিবি বা টিভিও আছে দেখোন ইয়াতে কি বা এটা টিভিত মানে কিবাকিবি দেখাই আছে আৰু এটা হ'ল চেকুলাৰ জেল জেলত আগতে কি পিন্ধাইছিল এইগিলা চাই যে এইগিলা দি মাৰছিল হ'ব এইগিলা চাবুক এইগিলা হ'ল চিকল এখন বিচনা এইফালে আৰু কি চলা আছে দেখোন কাৰবা কি লাগছে মা কাৰ চলাতে এইখান ড্ৰেছ অফ নেশ্যনেলিষ্টৰ ড্ৰেছ বাকী ইফালেও এটা টিভি আছে কালাপানী জেল আন্দামান এইখান হ'ল আমাৰ আগৰ ভাৰত এইটো ইয়াতে হয়তো দিল্লী কিলাৰাই বেটেল অফ দিল্লীৰ ইতিহাস মানে কেনেকা হৈছিল ক'ত হৈছিল কাৰ লগত হৈছিল এইগিলা চব লিখা আছে ইয়াতে বাকী কাশ্মীৰ গেট কিলাৰাই কিমানত 14 ছেপ্টেম্বৰ কিমানত হৈছিল এইগিলা চব লিখা আছে মানে ইতিহাসগিলা আৰু মিউজিয়ামটা মেইনলি এইগিলাৰ কাৰণে ৰাখিছে যাতে আমি মানে ধৰ মই এলা নাজানা মানুহ যাই চাই কিবা এটা শিকবা পাৰিম ভাল ইয়াতেও বহুত কিবাকিবি আছে লিখা ইফালে নেগেল বাকী আহিলোঁ ইফালে আৰু এইটা হ'ল বোধহয় কোনোবা ৰাজবাৰী হয়তো বাকী ইয়াতে এইখান দেখিছে আগৰ ইণ্ডিয়াৰ মেপখান এনেকা আছিল আজিকালি ভাগ হৈ কিমান টুকুৰা যে হ'ল আৰু লাগে মানুহবিলাক তো বাকী ইমান কথা নাজানো নকওঁ বাকী নহ'লেই মোৰ পক্ষে ভাল মানে মোৰ নিজৰ অপিনিয়ন আৰু কাকো একো কোৱা নাই নহ'লে যুদ্ধকে প্ৰমুখ স্থান মেজৰ প্লেচ অফ ৱাৰ মানে ইয়াতে যিগিলা নামগিলা দিয়া আছে হয়তো এইগিলা বোধহয় তাতে সেই জাগাত যুদ্ধ হৈছিল বাকী এইটা দেখিছা হেংদাং আমাৰ যে সেই লাচিত চিলাৰাই যে লৈছিল এনেকা সেই মোগল গিলাৰো আছিল কি বকৰি ঈদৰ দিনা নেকি এটা হামলা হোৱা
মানে ক'লোঁ না যিমান আছে মানে ইতিহাসত যিমান আছে চব মানে ইয়াতে একদম সাঁচি থৈছে আৰু এনেকুৱা মিউজিয়াম এটা হ'ল ৰাজাৰ ড্ৰেছ ৰাজাৰ আমলৰ ৰাজাৰ কালৰ ড্ৰেছ আৰু হয়তো এটা বোধহয় ৰাণীৰ ড্ৰেছ ৰাণী কুইন্স কাট আৰু কি আছে বাকী চাই থাকক মই দেখাই আছোঁ মানে ঘৰৰ পৰাই দিল্লীৰ লালকিল্লাৰ মিউজিয়াম চাই আছা তো মই নিজেই মানে অদ্ভুত এটা বস্তু চাই আছোঁ এনেকুৱা লাগি আছে যাম কোনোবাবেলা মানে বহুত ইচ্ছা আছে বাকী এই ৰজাজন কোন হয় মোক জনাবিতো মানে এইগিলা কি হ'ল যিমান আগতে মানে ক্ৰান্তিকাৰীবিলাক আছে চবৰে মানে ইয়াতে ছবি আছে বা তাৰ হিষ্ট্ৰীবিলাক আছে কি ওই যে আজিকালি আগৰ দিনৰ যে পাবজি খেলিছিল ৰজাগিলা এইগিলা দিয়া আজিকালিতো বহুত কি আহি গ'ল না আগতে এনেকা এই যে দেখছা এই যে আৰু আছে এনেকা দিয়ে পাবজি খেলিছিল ৰজাগিলা এই কোঠাৰো আছে এখন বেৰকপুৰ বাকী এটা হ'ল মিউজিয়াম সম্পূৰ্ণ মিউজিয়াম হ'ল আৰু কিমান চাম আৰু এবাৰ বাহিৰত যাওঁ বাকী এটা বাহিৰৰ পৰা চালোঁ বাহিৰত মানে একেবাৰে বাহিৰত নহয় আৰু ৱালৰ ভিতৰত ইয়াতে ডিউটি আছে আমাৰ ভাৰতৰ জৱানবিলাক চেলুট চবকে ইমান ৰ'দতো যে তাতে বহি ডিউটি দি আছে বাকী ইয়াত লালকিল্লাৰ ভিতৰতে আৰু মাৰ্কেটো আছে মই আগতে গমেই পোৱা নাছিলোঁ আজি মানে ভিডিঅ'টো চোৱাৰ পাছতহে গম পালোঁ বোলে ইয়াতে যে মাৰ্কেট আছে আৰু চব পোৱা যায় মানে বাকী বেছি নাই আগতে বোলে বহুত বেছি আছিল মানে আজিকালি ক'ভিডৰ কাৰণে অলপ কম ৰাখিছে ওপৰবিলাক চা নালুক চা কিমান ভাল হৈছে বাপৰে আৰু এটা হ'ল সোণা ৰূপাৰ দোকান মানে মোটামুটি আমি গ'লে ভালখিনি খৰচা হ'ব আৰু বাকী এইগিলা দোকান চব বন্ধ কৰি থৈছে এই দূৰৰ পৰা এতিয়ালোক বাকী ভিডিঅ'টো যদিহে ভাল লাগিল তো লাইক কৰিব দেই আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগে বাকী থেংক ইউ বাই বাই